আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি ভাবিছো। এই আমাৰ যিটো ৰংজালী বৈশাগু এইটো আমি নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ অঞ্চলত আমি তাহানিৰ যুগৰে পৰা এই উৎসৱটো আমি পালন কৰি আহিছো। কিন্তু কোনোদিন আমি জিলা ভিত্তিক এনেকে একত্ৰিত হৈ পাতিব পৰা নাছিলো, উদযাপন কৰিব পৰা নাছিলো। বৰ্তমানৰ নগাঁও জিলাৰ যিটো আমাৰ বড়ো ছাত্ৰ সংগঠন গুপ্ত বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ জিলা সমিতি আছে, তেওঁলোকৰ উদ্যোগত আমি প্ৰথমবাৰৰ কাৰণে এইটো পদক্ষেপ ল'ব পাৰিছো। আজি এদিনীয়া কাৰ্যসূচীৰে আমি নগাঁও জিলাৰ বিভিন্ন যিমানখিনি আমাৰ আঞ্চলিক আছে সকলো আঞ্চলিকৰ পৰা আহি এই বৈশাগু পৰ্ব যিটো আমাৰ প্ৰথম এই বছৰ, ইয়াত সকলোৱে আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰিছেহি। আমাৰ কাৰণে আজিৰ দিনটো গৌৰৱৰ দিন বুলি আমি লৈ থৈছো আৰু ধন্যবাদ। আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি ভাবিছো। এই আমাৰ যিটো ৰংজালী বৈশাগু এইটো আমি নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ অঞ্চলত আমি তাহানিৰ যুগৰে পৰা এই উৎসৱটো আমি পালন কৰি আহিছো। কিন্তু কোনোদিন আমি জিলা ভিত্তিক এনেকে একত্ৰিত হৈ পাতিব পৰা নাছিলো, উদযাপন কৰিব পৰা নাছিলো। বৰ্তমানৰ নগাঁও জিলাৰ যিটো আমাৰ বড়ো ছাত্ৰ সংগঠন গুপ্ত বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ জিলা সমিতি আছে, তেওঁলোকৰ উদ্যোগত আমি প্ৰথমবাৰৰ কাৰণে এইটো পদক্ষেপ ল'ব পাৰিছো। আজি এদিনীয়া কাৰ্যসূচীৰে আমি নগাঁও জিলাৰ বিভিন্ন যিমানখিনি আমাৰ আঞ্চলিক আছে সকলো আঞ্চলিকৰ পৰা আহি এই বৈশাগু পৰ্ব যিটো আমাৰ প্ৰথম এই বছৰ, ইয়াত সকলোৱে আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰিছেহি। আমাৰ কাৰণে আজিৰ দিনটো গৌৰৱৰ দিন বুলি আমি লৈ থৈছো আৰু ধন্যবাদ।